দিনটো যিহেতু ঘৰতে আছিলোঁ ভাবিলোঁ সন্ধিয়াটো অকণমান ফুৰি আহোঁ এনেই বেলিভিউ ওপৰৰ পৰা আহোঁ নদীখন ওচৰৰ পৰাই চাই আহোঁ বাৰু আমি যাই পোৱালৈ কিন্তু আন্ধাৰে হ'ল ঘৰৰ পৰা অকণমান দেৰিকৈ ওলালোঁ আগৰ পৰা যিহেতু ভাৱ নাছিলে হঠাৎ তাই ক'লে ব'ল এনেই এপাক ওলাই যাওঁ ওচৰৰ পৰা নদীখন চাই আহোঁ এনেও আমাৰ ঘৰৰ পৰা নদীখন দেখা পালেও কিন্তু ইমান ধুনীয়াকৈ বা ইমান ওচৰৰ পৰা দেখা নাপায় অলপ দূৰ হয় যিহেতু পানীও বাঢ়িছে সেইকাৰণে বোলো ব'ল আহোঁ এপাক পিছে ওলাই গ'লোঁ ঠিকেই কিন্তু যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'ল আমিও গৈ পালোঁ আন্ধাৰো হ'ল তাৰোপৰি বৰষুণো দিলে বৰষুণত একেবাৰে আহোঁতে জুৰুলি পুৰুলি হ'লোঁ বান্দৰ ভিজা দি দোকান এখনতে সোমালোঁ ভিজিলোঁ যদিও ল'ৰা আছিলে ন তাকতো ভিজাই লৈ আহিব নোৱাৰি সেইকাৰণে আমি দোকান এখনতে ৰৈ দিলোঁ অকণমান সময় থাকি অকণ আছিলে একেবাৰে এৰা নাই তথাপিও হ'লেও যদি আকৌ দেৰি হৈ যায় সেইকাৰণে সেনেকৈ গুচি আহিলোঁ যিটো ভাবি গ'লোঁ সেইটো নহ'লে